আজি আমি আন এটা ভিডিঅ'লৈ আহিছোঁ। এই ভিডিঅ'টোত মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তথা বন্ধু বান্ধৱীসকলক আচলতে যিবিলাক বিগিনাৰ্ছ তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টোত মই ক'ম ভইচ চেঞ্জ কেনেকৈ কৰে। এটা ইম্পৰ্টেণ্ট বস্তু ইংৰাজী গ্ৰামাৰৰ আহি থাকে বিভিন্ন কম্পিটিটিভ এক্সাম হওক বা 9, 10, 8 যিকোনো ক্লাছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট বস্তু ভইচ চেঞ্জ। চ' দেৰি নকৰোঁ। ভইচ প্ৰধানকৈ দুই প্ৰকাৰৰ, সেই দুটা কি চবেই জানে, এক্টিভ ভইচ আৰু পেছিভ ভইচ। চ' এক্টিভত কি হয় চাওক, এক্টিভত ছাবজেক্টটো এক্টিভ হৈ থাকে। যেনে মই ভাত খালোঁ, ছাবজেক্টটো এক্টিভ হৈ আছে, মই ভাত খালোঁ। আৰু পেছিভত ছাবজেক্টটো এক্টিভ হৈ নাথাকে, এইখিনিয়ে কথা। পেছিভত ছাবজেক্টটো আৰু যদি আপোনালোকে ভইচ জানিব খোজে তেনেহ'লে কি কৰিব লাগিব, প্ৰথমতে আপুনি টেন্সৰ যিখিনি গঠন আছে সেইখিনি জানি ল'ব লাগিব, যে টেন্সৰ গঠন ষ্ট্ৰাকচাৰখিনি। আৰু যদি আপোনালোকে নাজানে, মোৰ এটা ভিডিঅ' আছে, চাই ল'ব। তাত মই টেন্সৰ সম্বন্ধে এটা ভিডিঅ' বনাইছোঁ, ষ্ট্ৰাকচাৰ দিছোঁ তাত, সেইখিনি চাই ল'ব। টেন্সৰ গঠন কিন্তু আমাক লাগিবই। আৰু নেক্সট হ'ল চাৰ্ট। এখন চাৰ্ট আছে, অৰ্থাৎ আপুনি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিবলৈ টেন্সৰ গঠন অনুযায়ীহে নিব লাগিব। আৰু সেই টেন্সৰ গঠন অনুযায়ী কেনেকৈ পৰিৱৰ্তন হ'ব পেছিভ ভইচত, সেইখিনি আপুনি জানিব পাৰিব এই চাৰ্টখনৰ জৰিয়তে। চ' আমি কি গম পালোঁ, যে ভইচ যদি জানিবলৈ লাগে বিগিনাৰ্ছসকলৰ কাৰণে দেই, বহুখিনি নিয়ম আছে, কিন্তু যিখিনি বিগিনাৰ, যিখিনি শিকিব খোজে কিন্তু পৰা নাই এতিয়ালৈকে, সেইখিনিয়ে প্ৰথমতে গুৰুত্ব দিব লাগিব টেন্সৰ গঠন। আৰু দ্বিতীয়তে হৈছে শিক্ষা চাৰ্টখন। চ' দেৰি নকৰোঁ, মই আপোনালোকক দেখুৱাই দিম, চাৰ্টখন দেখুৱাই দিম। টেন্সৰ গঠনটো দিছোঁৱেই অলৰেডি, চ' চাওকচোন। এতিয়া চাৰ্টখন আহিল আমাৰ সন্মুখত। এতিয়া মই ক'বলৈ লৈছোঁ এই চাৰ্টখনৰ পৰা আমি কি জানিব পাৰিম। ছাপ'জ আমাৰ চেণ্টেন্সটো এক্টিভ ভইচত আছে আৰু আমি কি কৰিব লাগে, পেছিভ কৰিব লাগে। তে এই চাৰ্টখনৰ পৰা আপোনালোকে কি গম পাব, যদি বাক্যটো প্ৰেজেণ্ট ইনডিফিনিটত থাকে, প্ৰেজেণ্ট ইনডিফিনিটত আছে, এক্টিভত আছে, আৰু সেইটো কি কৰিব লাগে, পেছিভ কৰিব লাগে। তেতিয়া পেছিভৰ বাক্যটোৰ ছাবজেক্টৰ পিছত আপুনি কি লিখিব লাগিব, এম ইজ আৰ লিখিব লাগিব। তেনেকৈ যদি পাষ্ট ইনডিফিনিট থাকে, ৱাজ ৱেৰ লিখিব লাগিব। ফিউচাৰ ইনডিফিনিট থাকিলে উইল বি, চেল বি লিখিব লাগিব। আৰু যদি প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে বাক্যটো এক্টিভত, তেতিয়া পেছিভ কৰোঁতে এম ইজ আৰ বিং দিব লাগিব ছাবজেক্টটোৰ পিছত। তেনেকুৱাকৈ চাওক, পাষ্ট কণ্টিনিউৱাছত ৱাজ ৱেৰ বিং, ফিউচাৰ কণ্টিনিউৱাছত উইল বি বিং, চেল বি বিং। আৰু প্ৰেজেণ্ট পাৰফেক্টত কি হ'ব, হেভ বিন হ'ব, হেজ বিন হ'ব। হেভ বিন, হেজ বিন কাৰ লগত হ'ব, মই আগৰ ভিডিঅ'টোত কৈছোঁৱে, হেভ কাৰ লগত হয়, হেজ কাৰ লগত হয়, চাই ল'ব। আৰু পাষ্ট পাৰফেক্টত কি হ'ব, হেড বিন হ'ব। আৰু ফিউচাৰ পাৰফেক্টত উইল হেভ বিন, চেল হেভ বিন। গতিকে আমি কি গম পালোঁ, যে এই চাৰ্টখন আমাক লাগিবই। যদি আমি এক্টিভৰ পৰা পেছিভ ভইচ কৰিবলগীয়া হয়, তেনেহ'লে আমাক এই চাৰ্টখন লাগিব। আৰু তাৰ আগতে কি লাগিব, টেন্সৰ গঠন জানিব লাগিব। আমি গম পাব লাগিব যে চেণ্টেন্সটো কিহত আছে, প্ৰেজেণ্ট ইনডিফিনিটত আছে, নে প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে, নে প্ৰেজেণ্ট পাৰফেক্টত আছে। আৰু যেতিয়া আমি গম পাম যে এইটো বাক্য কিহত আছে, প্ৰেজেণ্ট ইনডিফিনিটত আছে, তেতিয়া পেছিভ কৰোঁতে ছাবজেক্টটোৰ পিছত এম ইজ আৰ বহুৱাব লাগিব। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ, এক্টিভৰ পৰা পেছিভ কৰিলে সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম হয়। ভাৰ্বৰ থাৰ্ড ফৰ্ম কেনেকৈ হয় মই দেখুৱাই দি আছোঁ, সকলোখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। এতিয়া এই চাৰ্টখন স্ক্ৰীনশ্বট বা লিখি ল'লে নিতান্তই ভাল হ'ব। এইখন আমাক মুখস্থ কৰিব লাগিব। চ' মই দেখুৱাই আছোঁ কেনেকৈ। এতিয়া মই ক'ম আপোনালোকক যে এক্টিভ ভইচৰ পৰা পেছিভ ভইচ আপোনালোকে কেনেকৈ কৰিব। সেইটো মেইন ইম্পৰ্টেণ্ট বস্তু, যে আমিনো কেনেকৈ এক্টিভ ভইচৰ পৰা পেছিভলৈ নিম। চ' তাৰ কাৰণে কি কৰিব লাগিব, এক্টিভ ভইচৰ যিটো ছাবজেক্ট, মই আগতে কৈছোঁ ছাবজেক্ট কি অবজেক্ট কি, এই বিষয়ে মই আগৰ ভিডিঅ'টোত কৈছোঁ, যদি চোৱা নাই চাই ল'ব। চ' এক্টিভ ভইচৰ যিটো ছাবজেক্ট, সেইটো পেছিভত কি হয়, অবজেক্ট হয়। যেনে ইয়াত চাওক, অপৰ বাক্যটোত সিটো ছাবজেক্ট আছিল এক্টিভ ভইচত, ইয়াত কি হৈছে, অবজেক্ট হৈছে, হিম হৈছে। সেইখিনিও ক'ম, সিটো কিয় হিম হ'ল সেইখিনিও ক'ম। আৰু ইয়াত অবজেক্ট কি আছিল, ৰাইজ আছিল। এক্টিভত অবজেক্ট ৰাইজ আছিল, আৰু সেই অবজেক্টটো পেছিভত আহি কি হৈছে, ছাবজেক্ট হৈছে। গতিকে এইখিনি কথা মনত ৰাখিব লাগিব। আৰু এটা কথা আছে যে এক্টিভ
ভইচৰ পৰা পেচিভ কৰিবলৈ হ'লে অবজেক্টটো ছাবজেক্ট হ'ল, তাৰপাছত টেন্স অনুযায়ী বিভাৰ্বটো আহিব। যেনেকৈ প্ৰেজেণ্ট ইনডিফিনিট আছিল কাৰণে কি হৈছে, ইজ হৈছে। আমি আগতেই চাৰ্টখনত পাইছোঁ যে প্ৰেজেণ্ট ইনডিফিনিটত যদি বাক্যটো থাকে তেনেহ'লে পেচিভ ভইচত ছাবজেক্টটোৰ পিছত এমিজ আৰু বহে। গতিকে ৰাইচৰ লগত কি হৈছে, ইয়াতে ইজ হৈছে। আৰু ভাৰ্বটো কি আছিল, ইট আছিল এক্টিভ ভইচত। ভাৰ্বৰ থাৰ্ড ফৰ্ম পেচিভত কি হৈছে, ইটেন হৈছে। আৰু তাৰে পাছতে বাই এটা আহে, বাই প্ৰিপজিশ্যনটো বহে। বাই প্ৰিপজিশ্যনটো বহিব, এইটো মনত ৰাখিবলগীয়া কথা যে বাইটো কিয় হ'ল, সেইটো প্ৰশ্ন আহিব পাৰে। সেইটো নিয়ম মতে এক্টিভৰ পৰা আমি যেতিয়া পেচিভ কৰিম, ভাৰ্বৰ থাৰ্ড ফৰ্মৰ পিছত বাইটো আহিব। আৰু কি হ'ব, বাইটোৰ পিছত যিটো এক্টিভত ছাবজেক্ট আছিল, হি আছিল, আৰু ইয়াতে কি হৈছে, হিম হৈছে। গতিকে আমি গম পালোঁ এইখিনি কথা, এক্টিভৰ ছাবজেক্টটো পেচিভত অবজেক্ট হয়। চ' এইখিনিয়ে। এতিয়া আন এটা ইম্পৰ্টেণ্ট বস্তু আমি জানিব লাগিব যে তেতিয়া অলপ আগতে আমি এটা বাক্য পাইছিলোঁ, হি ইটছ ৰাইচ। চ' হি ইটছ ৰাইচ, তাত কি হৈছিল, ৰাইচ ইজ ইটেন বাই হিম হৈছিল। কিন্তু এই হিটো ছাবজেক্টটো যেতিয়া পেচিভত অবজেক্ট হ'ল, হিটো কি হৈছিল, হিম হৈছিল। এনেকুৱাকৈ কিছুমান পৰিৱৰ্তন হয় এক্টিভত থকা বাক্যটোক যেতিয়া আমি পেচিভ কৰোঁ। আৰু তেনেকৈ আইটো কি হ'ব, যদি আমি পেচিভত নিওঁ, মি হ'ব, হিটো হিম হয়। অলপ আগৰ বাক্যটোত আমি পাইছোঁৱেই। তেনেকৈ চিটোত হাৰ হ'ব, ডেটোত কি হ'ব, ডেম হ'ব, উইটোত আছ হ'ব। এনেকুৱাকৈ পৰিৱৰ্তনবিলাক হ'ব। চ' আমি গম পালোঁ যে হিটো তাত কিয় হিম হৈছিল। গতিকে আমি এতিয়ালৈকে যিখিনি পালোঁ সেইখিনি নিশ্চয় সকলোৱে বুজি পাইছে বুলি মই আশা কৰিছোঁ। আৰু যদি কিবা বুজি পোৱা নাই, মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে এইটো বস্তু মই বুজি পোৱা নাই। তেতিয়া মই নিশ্চয় আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু ভালকৈ মানে দেখুৱাবলৈ চেষ্টা কৰিম। চ' যদি মোৰ এই ভিডিঅ'বিলাক আপোনালোকে ভাল পায় তেনেহ'লে কি কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যাতে যিবিলাক বিগিনাৰ্ছ আছে, মই আচলতে ভিডিঅ'বিলাক বনাওঁ বিগিনাৰ্ছসকলৰ কাৰণে, আৰু পিছলৈ লাহে লাহে বনাই থাকিম সকলোৰে কাৰণে। কিন্তু আমি যদি মানে প্ৰাথমিকখিনি নাজানো, প্ৰাইমাৰীখিনি নাজানো, তেতিয়াহ'লে আমি আগলৈ আগবাঢ়ি যাব নোৱাৰিম। চ' আমি প্ৰাইমাৰীখিনি জানিব লাগিব। সেইকাৰণে মই বিগিনাৰ্ছসকলৰ কাৰণে মানে প্ৰাইমাৰীখিনি জনোৱাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। চ' থেংক ইউ। ভিডিঅ'বিলাক যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।